2 নম্বৰ খালী ঠাই পূৰ কৰা ক নম্বৰতে দিছে মুম্বাই ভাৰতৰ আধুনিক দেশ আছে ইয়াত শব্দটো হ'ব বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ খ নম্বৰ কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল দেশ আছে ইয়াত শব্দটো হ'ব বাঁহ গ নম্বৰ ভাৰতৰ সকলোতকৈ বেছি ৰেশমী কাপোৰ দেশ আছে ইয়াত খালী ঠাই পূৰ কৰিলে হ'ব শব্দটো কৰ্ণাটক ৰাজ্যত উৎপন্ন কৰা হয় ঘ নম্বৰ চেনী উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল দেশ আছে ইয়াত শব্দটো হ'ব কুঁহিয়াৰ 3 নম্বৰ কংখৰ লগত শংখ মিলোৱা তেনেদৰে দিছে কংখ আছে শংখ আছে প্ৰথম দিছে তেল শোধনাগাৰ কংখত আছে তেল শোধনাগাৰ তে শংখৰ লগত শব্দটো মিলিব নুমলীগড় গেছ প্লান্ট আছে সেয়া হ'ব শংখৰ কঠালগুৰি সাৰ উদ্যোগ তাৰপিছত সাৰ উদ্যোগ মিলিব নামৰূপ মৰাপাট উদ্যোগ ইয়াত মিলালে হ'ব খিলঘাট 6 নম্বৰ প্ৰশ্নটো হৈছে উদ্যোগ বুলিলে কি বুজা ভাৰতৰ 4টা বৃহৎ উদ্যোগৰ নাম লিখা উত্তৰ আমাৰ প্ৰয়োজনীয় কিছুমান সামগ্ৰী আমি প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে নাপাওঁ এই সামগ্ৰীবোৰ প্ৰাকৃতিক সম্পদৰ যন্ত্ৰৰ সহায়ত বিশেষ পদ্ধতি প্ৰয়োগ কৰি তৈয়াৰ কৰি লোৱা হয় এনেদৰে সামগ্ৰী প্ৰস্তুত কৰিবৰ বাবে একোটা উৎপাদন কেন্দ্ৰ গঢ়ি উঠে আৰু এই উৎপাদন কেন্দ্ৰসমূহক উদ্যোগ বুলি কোৱা হয় ভাৰতৰ 4টা বৃহৎ উদ্যোগ হ'ল চেনী উদ্যোগ কাগজ উদ্যোগ কপাহী বস্ত্ৰ উদ্যোগ আৰু লুটিখা উদ্যোগ 7 নম্বৰতে চমুটুকা লিখিবলৈ দিয়া হৈছে প্ৰথম আছে ক চেনী উদ্যোগ মই এনে ধৰণে দিছো চমুটুকা চেনী উদ্যোগৰ কেঁচামাল হৈছে কুঁহিয়াৰ উৎপন্ন হোৱা ঠাইবোৰৰ দাঁতিতে এই উদ্যোগ গঢ় লৈ উঠে ভাৰতত 200ৰো অধিক চেনী উদ্যোগ আছে ভাৰতৰ বিহাৰ উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ কৰ্ণাটক অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুত চেনী উৎপন্ন হয় দ্বিতীয়তে আছে খ নম্বৰ আছে কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল বাঁহ আজিকালি সৰল গছ দেৱদাৰু আদি কোমল কাঠৰ মণ্ডৰ পৰাও কাগজ তৈয়াৰ কৰা হয় ইয়াৰ উপৰি ঘাঁহ পুৰণি কপাহ মৰাপাটৰ আৱৰ্জনা আদিৰ পৰাও কাগজ তৈয়াৰ কৰা হয় গ নম্বৰতে আছে কপাহী বস্ত্ৰ উদ্যোগ এটো চমুটুকা এনে ধৰণে দিছো কপাহী বস্ত্ৰ উদ্যোগৰ প্ৰধান কেঁচামাল হৈছে কপাহী বস্ত্ৰ তৈয়াৰ কৰাত প্ৰাচীন কালৰে পৰা ভাৰতৰ সুনাম আছে কপাহী বস্ত্ৰ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত আছে মুম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ আহমেদাবাদতো কপাহী বস্ত্ৰ উদ্যোগ আছে ঘ নম্বৰতে দিছো ৰেশম উদ্যোগৰ চমুটুকা এনে ধৰণে দিছো ৰেশম কাপোৰ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰতে দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হৈছে কেৱল কৰ্ণাটক ৰাজ্যতে দেশৰ মুঠ উৎপাদনৰ আধা অংশ ৰেশমী কাপোৰ উৎপন্ন হয় মুৰ্ছিদাবাদ কাঞ্চীপুৰ শ্ৰীনগৰ বেনাৰস আদি ৰেশম শিল্পৰ বাবে বিখ্যাত ঠাই অসমৰ শুৱালকুছি ঢকুৱাখনা পলাশবাৰী ৰেশম শিল্পৰ বাবে সুপ্ৰসিদ্ধ ঠাই